অফিসৰ পৰা ডাইৰেক্ট এটেক কৰি গাড়ী বহুতো আমাৰ ডেমেজ কৰিলে। তাৰ পৰা আমাৰ কেণ্ডিডেট ছাৰক এটেক কৰিছিলে। তেখেতৰ গাড়ীখনো ইমানখিনি ডেমেজ হ'ল চাওকচোন। কোলাজান বিজেপি অফিসৰ পৰা ডাইৰেক্ট অফিসৰ পৰা এটেক কৰিছে। অপেনকে কোনো আমাৰ লগত এস্কট আছিল যদিও এস্কটক কোনো সিহঁতে প্ৰক্ষেপ কৰা নাই, তেনেকৈ ডাইৰেক্ট এটেক কৰিছে। আমি এতিয়া চিলাপথাৰ পুলিচ ষ্টেচনত আছোঁ। আমাৰ গাড়ী বহুত কেইখন ডেমেজ কৰি দিলে, আহি পোৱা নাই গাড়ীকেইখন। আমি ইয়াত আছোঁ। হয়, বহুত দুৰ্ভাগ্য। আজি আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমি কেম্পেইনৰ সূত্ৰে আমি চিচিটঙানী এৰিয়ালৈ গৈ আছিলোঁ। তাতে আমাক এনেকুৱা ধৰণৰ কি ক'ম আৰু মানে সিমান দুৰ্ভাগ্য মানে ক'ব নজনা হৈ গৈছোঁ। আমি একো নজনাকৈ আমি গৈ আছোঁ নিৰাপদভাৱে, কিন্তু মাজতে আমাক দুষ্কৃতিকাৰী ক'ব লাগিব ভুৱন পেগুৰ যিটো ভেৰনীয়া গুণ্ডা, তেওঁলোকে সদায় একেটাই কাম কৰি আছে, একেটাই কথা কৰি আছে। কিমান গৰিহণাযোগ্য ৰাইজে চিন্তা কৰক। তেওঁলোক যদি সঁচাকৈ যদি বিজেপি চৰকাৰৰ অধীনত ভাল কাম যদি কৰিছে, তেওঁলোকক ক'বলৈ আমাৰ একোৱেই নাই। কিন্তু ভাল কাম নকৰি পিনি আজি ৰাইজক মানে যিটো মানে দেখুৱাইছে, তেওঁলোকে গুণ্ডাগৰ্দিৰে শাসন চলাব বিচাৰিছে। বৰ দুৰ্ভাগ্য, কথা ক'বলৈ ভাষা নাই। এই ভুৱন পেগুৰ গুণ্ডা বাহিনী আজি ৰাজু মাধৱক জিকিব বুলি শংকিত হৈ পৰাজয়ৰ আশংকাত ভুগি মাটিৰ তলত ভৰি নাইকিয়া হৈছে। জনসাধাৰণ বুজি পাইছে ইতিমধ্যে, জোনাই সমষ্টিৰ ৰাইজে এতিয়া বুজি পাইছে ভুৱন পেগুৰ যিটো তুগলকী শাসন চলাইছে, হিটলাৰী শাসন চলাইছে, এই কথা আজি ভালকৈ বুজি পাইছে। ভুৱন পেগুৰ মতালি ভুৱন পেগুৰ যিটো ভ্ৰষ্টাচাৰী গুণ্ডাৰাজ, সেইটো আজি এইবাৰ ৰাইজে ভোটাৰ ৰাইজে তাৰ প্ৰত্যুত্তৰ দিব। চাই থাকক, 9 তাৰিখলৈ চাই থাকক।